মৰমৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আছেনে সকলো ভালে কুশলে আমিতো ভালে আছো যদিও কৰোনা চলি আছে কৰোনাৰ লগতে অৱস্থান কৰি ভালে কুশলে চলি আছো কলেজ বিলাক বন্ধ স্কুল বিলাক বন্ধ সকলো বিলাক শিক্ষানুষ্ঠান বন্ধ গতিকে আমি ঘৰৰ পৰাই যিমান যি বাৰু কৰি আছো ৱেবিনাৰ কৰিছো কুইজ কম্পিটিশনত জয়েন কৰিছো বিভিন্ন ধৰণৰ শিক্ষামূলক টক সিৰিজত জয়েন কৰিছো ঘৰত থাকি কি কৰিম ভাবিছো অলপ কিবা কিবি জ্ঞান অলপ বাহক বন্ধ কিবা বাকি ঘৰৰ কামখিনিতো আছে আজি মই এটা সাৰপ্ৰাইজ দিম বুলি ভিডিঅটো বনাইছো আৰু সাৰপ্ৰাইজটো হৈছে মই এটা কুইজ কম্পিটিশনত জয়েন কৰিছিলো আৰু চাওচোন আহক মই কেনেকৈ কি কৰিলো আৰু মই কিমান পালো কুইজত আৰু কুইজ কম্পিটিশনত জয়েন কৰিবলৈ যাওঁতে প্ৰথমতে মই মোৰ হোৱাটছএপত এটা মেছেজ আহিছিলে কুইজ কম্পিটিশনৰ এটা লিংক আহিছিলে মই লিংকটোত ক্লিক কৰিছিলো আৰু লিংকটোত ক্লিক কৰাৰ লগে লগে এখন গুগল ফৰ্মৰ এখন ফৰ্ম মোলৈ আহিছিল তাত বিভিন্ন ধৰণৰ ফিলআপ কৰিবলৈ থাকে প্ৰথমতে নাম আহে ইমেইল আইডি আহে সকলোবিলাক ফিলআপ কৰিব লাগে আৰু তাৰ পিছত সাবমিট কৰিব লাগে এতিয়া চাওচোন হক মই কেনেকৈ কি কৰিছিলো প্ৰথমতে মই চাবলৈ আহিছো কি আহিছিল আচলতে মেইলটোত প্ৰথম এটা মেইল আহিছিলে মেইলটো আহিছিলে নেশ্যনেল লেভেল এৱাৰনেছ প্ৰগ্ৰেম আৰু থ্যাঙ্কস ফৰ ফিলিং আউট নেশ্যনেল লেভেল এৱাৰনেছ প্ৰগ্ৰেম মোৰ হোৱাটছএপত এটা মেছেজ আৰু লিংক আহিছিলে মই তাক ফিলআপ কৰিছিলো ফিলআপ কৰাৰ পিছত আচলতে মোলৈ থ্যাঙ্কস দি এটো মেইল আহিছিলে আৰু মেইলটোত কি আহিছিলে লগত আৰু চাওচোন আহক এখন হৈছে মই ফিলআপ কৰা ফৰ্মখনৰ কপি মোৰ ইমেইল এড্ৰেছ বিচাৰিছিলে মই মেইল এড্ৰেছ দিছিলো তাৰ পিছতে মোৰ তেওঁলোকে নাম বিচাৰিছিলে মই মোৰ নামটো ফিলআপ কৰি দিলো তাৰ পিছত মই ক'ত কাম কৰো নেম অফ ইউৰ ইনষ্টিটিউচন অৰ আদাৰ মই ফিলআপ কৰি দিলো মোৰ কলেজৰ নামটো তাৰ পিছতে কোৱেশ্চনটো আহিছিল প্ৰথম কোৱেশ্চন হুইচ অফ দা ফলোইং ইজ দা হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া অপচন দিছিল তিনিটা আহিছিল পদ্মশ্ৰী পদ্মভূষণ আৰু ভাৰতৰত্ন মই ইয়াতে ভাৰতৰত্নটো ক্লিক কৰিছিলো বাটনটো সেইকাৰণে এটো হাইলাইট হৈ আছে তাৰ পিছৰ কোৱেশ্চনটো আছিলে হু ইজ কনসিডাৰ্ড এজ দা ফাদাৰ অফ কম্পিউটাৰ কাক কম্পিউটাৰৰ পিতৃ বুলি জনা যায় ইয়াত আমাক তেনেকৈ তিনিটা অপচন দিছিলে এটা আছিলে হেনৰি নিউমেন চাৰ্লছ বেবেজ আৰু বিল গেটছ ইয়াত মই 2 নম্বৰ অপচনটো ক্লিক কৰিছিলো তো আছিলে চাৰ্লছ বেবেজ ইয়াৰ পিছত আহিছিলে নেক্সট কোৱেশ্চন হোৱাট ৱাজ দা ফাৰ্ষ্ট আৰ্টিফিচিয়েল স্যাটেলাইট ইন দা স্কাই মহাকাশলৈ পঠিওৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল অপচন তিনিটা আহিছিলে স্পুটনিক 1 আৰ্যভট্ট আৰু এপলো ইয়াত আপোনালোকে যেটো দেখিছে গোল সাৰ্কেলটোৰ ভিতৰত যেটা স্পট আছে বা কলা দাগ এটা আছে হেতুক মই ক্লিক কৰিছিলো স্পুটনিক 1 আৰু হেতু হৈছে মই দি আনসাৰটো আমি উত্তৰখিনি পিছত চাম নেক্সট কোৱেশ্চন হুইচ ওয়াজ দা ফাৰ্ষ্ট কান্ট্ৰি ইন দা ওয়াৰ্ল্ড টু ইউজ পেপাৰ কাৰেন্সি কাগজৰ পইচা ব্যৱহাৰ কৰা কোনখন কান্ট্ৰি বা দেশ প্ৰথম দেশ তলত দিয়া কোনখন প্ৰথম দেশ আমেৰিকা চাইনা ইণ্ডিয়া ইয়াতে মই উত্তৰ দিছিলো চাইনা তাৰ পিছৰ প্ৰশ্নটো আছিল ৰুপিয়া ইজ দা কাৰেন্সি অফ হুইচ কান্ট্ৰি ৰুপিয়াটো কোনখন দেশত পইচা বা কাৰেন্সি হিচাপে ধৰা হয় ইণ্ডিয়া বাংলাদেশ ইণ্ডোনেছিয়া মই ইয়াত দিছিলো অপচনটো ইণ্ডোনেছিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ অফ দা ফলোইং ওয়াজ দা ফাৰ্ষ্ট বেংক অফ ইণ্ডিয়া অপচন তিনিটা আছে ষ্টেট বেংক অফ ইণ্ডিয়া চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া আৰু বেংক অফ হিন্দুস্তান তিনিটা বেংকৰ ভিতৰত ইয়াত মই আনসাৰটো দিছিলো বেংক অফ হিন্দুস্তান ইয়াৰ পিছত প্ৰশ্ন আছিল where is the headquarter of UNO is situated ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰটো অৰ্থাৎ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত লণ্ডন নিউয়ৰ্ক আৰু বাৰ্লিন মই উত্তৰ দিছিলো নিউয়ৰ্ক ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আহকচোন কি ওলাই চাও আমি
ইয়াৰ পিছত প্ৰশ্নটো আহিছে which animal can change itself from male to female or vice versa কোনটো প্ৰাণীয়ে নিজকে মতাৰ পৰা মাইকীলে অথবা মাইকীৰ পৰা মতালে লিংগ চেঞ্জ কৰিব পাৰে 1 নম্বৰ আছে অষ্ট্ৰিচ 2 নম্বৰ আছে হুৱেল 3 নম্বৰ আছে অক্টোপাছ ইয়াতে মই উত্তৰ দিছিলোঁ অক্টোপাছ ইয়াৰ পিছত আছিলে who is familiarly known as the light of the world বিশ্বৰ পোহৰ বুলি কাক কোৱা হয় লৰ্ড বুদ্ধ Jesus Christ and Lord Indra ইয়াতে মই আনসাৰটো দিছিলোঁ Jesus Christ অৰ্থাৎ যীশু খ্ৰীষ্ট ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে চাওঁ আমি Which country hosted first modern Olympic আধুনিক অলিম্পিক কোনখন দেশত প্ৰথমে অনুষ্ঠিত কৰা হয় অপচন 3টা আছে গ্ৰীচ ইণ্ডিয়া ৰাছিয়া মই প্ৰথমতে আগতে পঢ়া কিবা এটা টপিক মনত পৰিছিলে এথেন্সৰ কথা তেতিয়া মই লগে লগে ভাবিলো যে এটো গ্ৰীচতে হ'ব সেই কাৰণে মই গ্ৰীচতে ক্লিক কৰিছিলোঁ তাৰ পিছৰ প্ৰশ্ন আছিল which was the first college of modern India আধুনিক ভাৰতৰ কোনখন প্ৰথম মহাবিদ্যালয় হয় ফৰ্ট উইলিয়াম কলেজ কলকাতা কটন কলেজ আসাম মাদ্ৰাজ কলেজ কটন কলেজ নহয় তাৰ পিছত মোৰ দুটা অপচন থাকিলে মই ভাবিলো যে কলকাতাখনে হ'ব কাৰণ ব্ৰিটিছ আহি প্ৰথম কলকাতাতে যেহেতু ৰাজধানী পাতিছিলে সেই কাৰণে মই ক্লিক কৰিছিলোঁ ফৰ্ট উইলিয়াম কলেজ কলকাতা তাৰ পিছৰ কোৱেশ্চন আছিল which is the first national park of India ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি কাজিৰঙা নেশ্যনেল পাৰ্ক কৰবেট নেশ্যনেল পাৰ্ক আৰু সুন্দৰবন নেশ্যনেল পাৰ্ক ইয়াত মই উত্তৰ দিছিলোঁ কৰবেট নেশ্যনেল পাৰ্ক ইয়াৰ পিছৰ প্ৰশ্ন আছিল হলি কামাখ্যা টেম্পল ইজ সিটুৱেটেড ইন মাউণ্ট হিমালয়া কৈলাশ পাহাৰ এণ্ড নীলাচল পাহাৰ এতিয়া আমাক ইয়াত সুধিছিলে যে পবিত্ৰ কামাখ্যা মন্দিৰ ক'ত অৱস্থিত হিমালয় পৰ্বতত নে কৈলাশ পাহাৰত নে নীলাচল পাহাৰত মই ইয়াতে নীলাচল পাহাৰটোত ক্লিক কৰিছিলোঁ ইয়াৰ পিছৰ প্ৰশ্নটো আছিল which of the following is called Queen of Arabian Sea তলত দিয়া কাক আৰব সাগৰৰ কুইন বা ৰাণী বুলি আখ্যা দিয়া হয় উত্তৰ অপচন কেইটা হৈছিল গোৱা কোচি আৰু সুৰাট মই ইয়াতে কোচি ক্লিক কৰিছিলোঁ ইয়াৰ পিছত আছিল the capital of India was shifted from Calcutta to Delhi in 1910 1911 and 1912 কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল 1910 চনত নে 1911 চনত নে 1912 চনত মই উত্তৰটো দিছিলোঁ 1911 চনত ইয়াৰ পিছৰ প্ৰশ্ন হৈছে the ancient name of Assam was কামাখ্যা ৰংপুৰ and ডিমাপুৰ পুৰণি অসমৰ নাম কি আছিল আমিতো জানোৱে চাগে সকলোৱে কাৰণ ৰংপুৰ নহয় ৰংপুৰ শিৱসাগৰৰ নাম ডিমাপুৰ নহয় বাকি থাকিলে আমাৰ অপচন কামৰূপা সেইকাৰণে মই কামৰূপাত ক্লিক কৰিলোঁ ইয়াৰ পিছৰ প্ৰশ্ন আছিল who was the first cricketer to hit double century in ODI Don Bradman Sachin Tendulkar and Sunil Gavaskar আৰু ইয়াত মই Sachin Tendulkarক প্ৰেছ বাটনটো প্ৰেছ কৰিছিলোঁ এটো মই এনে আন্দাজতে প্ৰেছ কৰিছিলোঁ হয়নে নহয় যি হয় হওক বুলি ইয়াৰ পিছত আছিল চাও কি আহে নেম এ পপুলাৰ ড্ৰামা বাই উইলিয়াম শেক্সপিয়াৰ তলত আমাক তিনিখন ড্ৰামাৰ নাম দিছে ইয়াতে কোনখন পপুলাৰ ড্ৰামা আমাক সুধিছে পেৰাডাইজ লষ্ট প্ৰাইড এণ্ড প্ৰিজুডিচ এণ্ড হেমলেট মই আনসাৰটো দিছিলোঁ হেমলেট ইয়াৰ পিছৰ প্ৰশ্নটো আছিল when did Mahatma Gandhi start Quit India movement
1917, 1942, 1947 অৰ্থাৎ মহাত্মা গান্ধীয়ে কেতিয়া ভাৰতীয় আন্দোলন ষ্টাৰ্ট কৰিছিলে 1917 চনত নে 1942 চনত নে 1947 চনত মই উত্তৰটো দিছিলো 1942 অৰ্থাৎ 1942 চনত ইয়াৰ পিছৰ প্ৰশ্ন when did Prime Minister Modi appeal for the Janata curfew to resist COVID-19 ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদীয়ে জনতা কাৰফিউ কেতিয়া দিছিলে ইয়াৰ উত্তৰটোত মই দিছিলো 22 মাৰ্চ 2020 এটো বেছি দিনৰ ঘটনা নহয় আমাৰ সকলোৰে প্ৰায় মনতেই আছে ইয়াৰ পিছতে আমাৰ হৈ গল হৈ যোৱাৰ পিছত এতিয়া মই চাইছো কি হয় সাবমিট কৰিলো কৰাৰ পিছত নেশনাল লেভেল আহিলে মোলে ৰিপৰ্ট কি আহিলে নেশনাল লেভেল এৱাৰনেছ প্ৰগ্ৰাম আৰু ইয়াতে আছিল ভিউজ তাৰ পিছতে ভিউ স্কোৰ কি হ'ল এটা মই সাবমিট কৰাৰ পিছত চাও ভিউ স্কোৰ খিনি প্ৰেছ কৰি চাও এটা যেটো পাৰ্পল কালাৰ বাটন আছে ভিউ স্কোৰ তাত মই ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে হৈ আছে কি আহে চাও ৰব ইয়াতে ভিউ স্কোৰ টোটাল পইণ্ট 100 আউট অফ 100 পাইছিলো আৰু ইয়াতে 100 ৰ ভিতৰত 100 পাইছো অৰ্থাৎ আটাইকেইটা কৈছনে মোৰ নাম কাৰেক্ট হৈছে কলেজৰ নাম এতিয়া চাওচোন আমাৰ কি হৈছে এক নম্বৰ কোৱেশ্চনটো আনসাৰ প্ৰেছ কৰিছিলো কাৰণে কাৰেক্ট ভাৰতৰত্ন কাৰেক্ট হৈছিলে দুই নম্বৰটো চাও কি আছে 5 পাইছিলো সেকেন্ডটো মই চাৰ্চ পেজ দিছিলো এটো কাৰেক্ট হৈছে ফাদাৰ অফ কম্পিউটাৰ হেতু কাৰেক্ট হৈছিলে নেক্সট দিছিলো আৰ্টিফিশিয়াল স্যাটেলাইট ইন দ্য স্কাই স্পুটনিক দিছিলো নম্বৰটো হৈছে নেক্সট দিছিলো পেপাৰ কাৰেন্সি হৈছে চাইনা ফাৰ্স্ট কান্ট্ৰি used in the paper currency China কি আছে rupiah is the currency of this country rupiah to হৈছে ইন্দোনেছিয়া তাৰ পিছত আহিলে ফাৰ্স্ট বেংক অফ ইণ্ডিয়া আছিল হিন্দুস্তান বেংক হেডকোৱাৰ্টাৰ আহিলে ইউএনৰ হেড অফিচ আছে তোমাৰ আপোনাৰ নিউয়ৰ্কত আৰু পিছত আহিলে কোনটো প্ৰাণীয়ে নিজকে মতাৰ পৰা মাইকিলে তোমাৰ অক্টোপাছে মেল টু মেল মানে নিজক চেঞ্জ কৰিব পাৰে তাৰ পিছত আছে ফেমিলিয়াৰলি নোন এজ দ্য লাইট অফ দ্য ওয়াৰ্ল্ড জিসাস ক্ৰাইষ্ট ইট ইজ অলসো কাৰেক্ট দিছিলো কাৰেক্ট আহিছে দেন নেক্সট কোৱেশ্চন পিছত আহিছে which country was the first modern Olympic হেতুটো modern Olympic First College of Modern India তাৰ পিছৰটো কাৰেক্ট ফৰ্ট উইলিয়াম কলেজ কলকাতা is the first national park of India Corbett National Park ভাৰতৰ প্ৰথম হৈছে Corbett National Park তাৰ পিছৰ নীলাচল পাহাৰ হৈছে কামাখ্যা টেম্পল নীলাচল পাহাৰ তাৰ পিছত আছিল হুইচ অফ দ্য ফলোইং হৈছে কুইন অফ আৰবিয়ান সি কোচি কাৰেক্ট ইয়াৰ পিছত কি আছে চাও ভাল লাগি আহি আছে The capital of India এটো কৰিছিলে 1911 চনত Delhi in 1911 কলকাতাৰ পৰা দিল্লী গৈছিলে এটো কাৰেক্ট হৈছে তাৰ পিছত আছে ancient name of Assam হৈছিলে অসমৰ পুৰণা নাম আছিলে কামৰূপা আৰু শচীন তেণ্ডুলকাৰ কাৰেক্ট ফাৰ্স্ট ক্ৰিকেটাৰ টু হিট দি ওৱান ডে ODI তাতে হৈছে শচীন তেণ্ডুলকাৰ আৰু ইয়াৰ পিছৰটো হৈছে শেক্সপিয়াৰৰ নাটকখন আছে হেমলেট দেন টু কাৰেক্ট দ্য লাষ্ট কোৱেশ্চন কুইট ইণ্ডিয়া মুভমেন্ট 1942 মোদীয়ে কেতিয়া আমাৰ এটো কোভিড-19 জনতা কাৰ্ফিউ ঘোষণা কৰিছিলে 22 মাৰ্চ 2020 এখিনি হৈছিলে টোটাল কোৱেশ্চন আনসাৰ আৰু সকলোখিনি কাৰেক্ট হৈছিলে ইয়াৰ পিছত কি হ'ল আমি চাও এতিয়া এখিনি হৈ গল কাৰেক্ট মেইলটো আৰু কি আহিছে চাও এতিয়া চাও তেওঁলোকৰ পৰা আৰু কি মেইল আহিছে সাৰ্টিফাই তেওঁলোকে যেহেতু অনলাইন সাৰ্টিফিকেট জেনাৰেট কৰিছে নেশনাল লেভেল এৱাৰনেছ প্ৰগ্ৰাম সাৰ্টিফাইড ইএমৰ পৰা মোলে অলৰেডি সাৰ্টিফিকেট আহিছে 100 ৰ ভিতৰত 100 এ পাইছো মই কুইজ কম্পিটিশন আমি আহিলে চাও এতিয়া আমাৰ সাৰ্টিফিকেটখন কি আহিছে your certificate খুলি চাও attached to this email for you to download this mail sent automatically using Certify-M ILZACUG for Google Forms দেখিছো সাৰ্টিফিকেটখন 4480 PDF হৈ আহিছে লিখা আছে সাৰ্টিফিকেট খুলিব লাগিব this email sent automatically using Certify-M ক্লিক কৰো Google Forms এতিয়া PDF ৰ সাৰ্টিফিকেটখন চাও কেনেকৈ আহিছে তেতিয়া মোৰ লগতে আপোনালোকেও PDF খাইছে আহিটো চাব পাৰিব সাৰ্টিফিকেট ফৰ এপ্ৰিচিয়েচন
Appreciation National Level Awareness Program organized by Department of English, Kalaguru Bisnurekha College, Department of Education, Masbat College. This is to certify that Dr. Naringyal Mahavidyalaya has participated in National Level Awareness Program on 21/6/2020 was a passing score of 100%. Certificate মই certificate পালো। Okay.